NHPCৰ সামগ্ৰীৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ। আসুৰ নেতৃত্বত কেইবাটাও সংগঠন তথা ৰাইজে লখিমপুৰ জিলাৰ কুহিয়াৰবাৰীৰ ৰাজগড় পথত NHPCৰ সামগ্ৰী কঢ়িওৱা বাহন অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে প্ৰতিবাদকাৰীয়ে ৰাজপথত টায়াৰ জ্বলাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অসমবাসীৰ প্ৰতি চূড়ান্ত অন্যায় আৰু অবিচাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ যিটো সময়ত সমগ্ৰ অসম ভাৰত তথা বিশ্ব কৰোণাৰ আতংকময় পৰিস্থিতি তাৰ লগে লগে 7 বজাৰ পিছত সান্ধ্যায়ন জাৰি কৰিছে। কিন্তু এই সান্ধ্যায়নৰ আৰম্ভ লৈ NHPCয়ে যি চোৰাংভাৱে যি NHPCলৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ তেওঁলোকে সামগ্ৰী কঢ়িয়াই আনিছে। আমি ছাত্ৰ সন্থাই কৈ আহিছোঁ যে যেতিয়ালৈকে নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নহ'ব তেতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ ৰাখিব লাগিব। ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম বা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ যে NHPCৰ গাৰ্ড ৱাল খহি গৈছে। গাৰ্ড ৱালকে প্ৰমুখ্য কৰি তেওঁলোকৰ বিভিন্ন মূল বান্ধ বিভিন্ন অংশ খহি গৈছে সোৱণশিৰি কোবাল সোঁতত। তাৰ পাছতো NHPC বদ্ধপৰিকৰ তেওঁলোকে দাদাগিৰি কৰিছে যে তেওঁলোকে NHPC বনাবই, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবই, বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবই। আমাৰ এটা স্পষ্ট কথা যে নামনি অঞ্চলৰ ৰাইজৰ ঢকুৱাখানা, মাজুলী, ধেমাজি আৰু বিভিন্ন যি নামনি অঞ্চল আছে এই নামনি অঞ্চলৰ ৰাইজ বানত ককবকাই থাকিব আৰু এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে বিদ্যুৎ লৈ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত পোহৰাই উজ্বলাই তুলিব। এই কথা কেতিয়াও সহ্য নহয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি ক'ব বিচাৰিছোঁ যে আপুনি যেতিয়া কংগ্ৰেছ দল যেতিয়া শাসনত আছিলে তেতিয়া আপোনালোকে আন্দোলন কৰিছিলে। এতিয়া কিন্তু আপোনালোকে এই বানলবীৰ পক্ষ লৈ আপোনালোকে সাধাৰণ জনতাৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ আপোনাৰ বহুজাতিক কোম্পানীক আপোনালোকে সহায় কৰিবলৈ গৈ আপোনাৰ বিভাগৰ সমস্ত গৃহ বিভাগটো আপুনি NHPCৰ সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত আপুনি যি সুৰক্ষা প্ৰদান কৰিছে আপুনি কঠোৰভাৱে গৰিহণা দিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। জাতিৰ মাটিৰ ভেটিৰ কথা কৈ আপুনি শাসনলৈ আহিছিলে। গতিকে আপুনি জাতিৰ মাটিৰ ভেটিৰ কথা শাসনলৈ আহি আজি অসমীয়া ৰাইজ আজি দ্ৰুতগ্ৰস্ত, আজি অসমীয়া ৰাইজ শংকিত হৈ আছে, নামনি অঞ্চলৰ ৰাইজ শংকিত হৈ আছে। কিন্তু আপোনালোকে বদ্ধপৰিকৰ যে NHPCক আপোনালোকে সহায় কৰিব আৰু তাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। তেখেতে লখিমপুৰলৈ আহি নিৰ্বাচনৰ সময়ত কৈছিলে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ ৰাখিব লাগিব আৰু সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই ইয়ালৈ আহি তেওঁ আন্দোলন কৰিছিলে যে কেতিয়া নদীবান্ধ হ'ব নোৱাৰে, নদীবান্ধৰ বিৰোধিতা কৰিছিলে। এতিয়া তেওঁলোকে শাসনলৈ আহি কেনেদৰে NHPC তেওঁলোকে কাৰণে ভাল হ'ল উত্তৰ দিয়ে সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰে। গতিকে এটা স্পষ্ট কথা যে আজি আমি উপস্থিত হৈছোঁ লখিমপুৰ জিলা ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পক্ষ, ধেমাজি জিলা ছাত্ৰ উপস্থিত হৈছোঁ। এটা স্পষ্ট কথা যে যেতিয়ালৈকে নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নহ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম বন্ধ ৰাখিব লাগিব। তাৰ লগে লগে সৰ্বানন্দ সোণোৱালে গৃহ বিভাগে যোৱাকালি ছাত্ৰ সন্থাৰ সদস্য এজেচিবি সদস্যৰ ওপৰত তেওঁলোকে নিৰ্যাতন কৰিছে। তেওঁলোকে ভয় ভাবকি দিছে যে ৰাতি তেওঁলোকে গাড়ীৰ পৰা প্ৰায় কৰি লৈ যাব আৰু যদি ছাত্ৰ সন্থা বা আন্দোলনকাৰী গাড়ী ৰখায় তেন্তেহ'লে ছাত্ৰ সন্থা কৰ্মীৰ ওপৰত তেওঁলোকে কেছ চাপি দিম বুলি তেওঁলোকে ভয় ভাবকি দিছে। গতিকে আমি এটাই কথা ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ, এইটো কেৱল ছাত্ৰ সন্থা বা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ বা বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ সমস্যা নহয়। এই সমস্যা হৈছে আমাৰ নামনি অঞ্চলৰ ৰাইজৰ সমস্যা, লখিমপুৰ, ধেমাজি, মাজুলীবাসীৰ সমস্যা। যদি ইয়াত বানপানী হয়, এই নদী বান্ধটো যদি ভাঙি যায় তেতিয়াহ'লে সমগ্ৰ অঞ্চল নিশ্চিন্ন হৈ যাব। গতিকে সকলো ৰাইজক আমি মাৰ বান্ধি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। NHPCৰ বিৰুদ্ধে আপোনালোকে সময়তে যদি আপোনালোকে থিয় নিদিয়ে তেতিয়া অনাগত দিনত আমাৰ এই নামনি অঞ্চলৰ ৰাইজ যাতে বিস্তৰ ক্ষতি সাধন হ'ব, শেষ হৈ যাব, সেই কথাখিনি স্পষ্ট। গতিকে ছাত্ৰ সন্থাই আমি NHPCক আমি সকীয়াই দিব বিচাৰিছোঁ। দমবালি নচলিব, দাদাগিৰি নচলিব। ইয়াৰ পৰা আপোনালোকে বিদ্যুৎ লৈ যাব আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ নামনি অঞ্চলৰ ৰাইজ নিশ্চিত হৈ যাব, সেই কথা কেতিয়াও সহ্য নহ'ব। উল্লেখ্য যে লকডাউনৰ লগতে সান্ধ্য আইনৰ গইনালৈ NHPCৰ সামগ্ৰী সৰবৰাহ কৰা কাৰ্যক গৰিহণা দিয়ে সাধাৰণ জনতাই। পৰৱৰ্তী সময়ত লখিমপুৰ জিলা প্ৰশাসনৰ বিষয়াৰ লগতে আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আসুৰ লগতে কেইবাটাও সংগঠনৰ লগত NHPC সম্পৰ্কত আলোচনাত বহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত প্ৰশাসনে বল প্ৰয়োগ কৰি যন্ত্ৰাংশ কঢ়িওৱা গাড়ীখন লৈ যায়। অৱশ্যে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত লাঠি চাৰ্জ কৰাক লৈ
উত্তপ্ত হৈ পৰে পৰিস্থিতি। লখিমপুৰৰ পৰা দীপ্ৰতিম বৰাৰ ৰিপৰ্ট, চেনেল নৰ্থ ইষ্ট। Welcome to Get Connect, a leading multi-brand electronic store. Address: Wireless near Momohat, Guwahati, Assam 06. Phone number 7637032568.